জোনবাৰ দেশত প্ৰৱেশ কৰিবৰ কাৰণে প্ৰস্তুত কৰা ভাৰতবৰ্ষৰ চন্দ্ৰযান-2ৰ ৪৮দিনীয়া ভ্ৰমণ সামৰি ৭ ছেপ্টেম্বৰৰ ৰাতি প্ৰায় ২ বজাত চন্দ্ৰৰ পৃষ্ঠত প্ৰৱেশ কৰি এক ইতিহাস ৰচনা কৰিব। এই মিছনটোৰ প্ৰায় সকলো বাধা সফলতাপূৰ্বকভাৱে নেওচাৰ বাবে এই মিছনটোৰ সফলতাপূৰ্বকভাৱে সমাপ্ত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। আহকচোন আজি চন্দ্ৰযান-2ৰ মিছনটোৰ বিষয়ে কিছু কথা জানো। এই যানখনৰ ৩টা অংশ আছে। চন্দ্ৰযান-2ৰ ৩টা অংশ হৈছে অৰবিটাৰ, লেণ্ডাৰ আৰু ৰভাৰ। ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ জনক বুলি খ্যাত বিক্ৰম সাৰাভাইৰ নামত লেণ্ডাৰখনৰ নাম বিক্ৰম ৰখা হৈছে। ৰভাৰখনৰ নাম প্ৰজ্ঞান ৰখা হৈছে। প্ৰজ্ঞান হৈছে এটি সংস্কৃত শব্দ। ইয়াৰ অৰ্থ হৈছে চন্দ্ৰযান-2ৰ অৰবিটাৰে বছৰটো ধৰি চন্দ্ৰৰ চাৰিওফালে ঘূৰি থাকিব। লেণ্ডাৰ আৰু ৰভাৰে ১৪ দিন ধৰি চন্দ্ৰপৃষ্ঠত কাৰ্য কৰি থাকিব। চন্দ্ৰযান-2 যানখনৰ অংশ প্ৰজ্ঞান হৈছে এখন ৰবটিক বাহন। এই ৬ চকাযুক্ত বাহনখনে ১ চেণ্টিমিটাৰ প্ৰতি ছেকেণ্ড গতিত চলাৰ সম্ভাৱনা আছে। অত্যাধুনিক এই প্ৰজ্ঞান বাহনখনে চন্দ্ৰপৃষ্ঠত প্ৰায় ৫০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। এই যানখনৰ ৫০ ৱাট ইলেক্ট্ৰিক পাৱাৰ উৎপন্ন কৰাৰ ক্ষমতা আছে। এই যানখনৰ লগত সংলগ্ন অত্যাধুনিক আহিলা-পাতিসমূহে চন্দ্ৰৰ দক্ষিণ মেৰুত থকা তত্ত্ববোৰৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰিব। ইয়াৰ আগতে চন্দ্ৰযান-১এ চন্দ্ৰৰ বুকুত পানীৰ সন্ধান পাইছিলে। তাৰ আলম লৈ প্ৰজ্ঞান ৰভাৰখনে চন্দ্ৰৰ ছাঁ পৰি থকা অংশত পানী আছেনে নাই তাৰে অধ্যয়ন কৰিব আৰু ইয়াৰ আলোকচিত্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব। অৰবিটাৰখনৰ পৰা পৃথক হৈ বিক্ৰম লেণ্ডাৰখনে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব আৰু এই লেণ্ডাৰখনৰ পৰাই প্ৰজ্ঞান বাহনখন ওলাই আহিব। অৰবিটাৰৰ ছফ্ট লেণ্ডিং কৰাটোৱেই হৈছে চন্দ্ৰ মিছনৰ লগত জড়িত আটাইতকৈ কঠিন কৰ্মটো। ইয়াৰ আগতে আমেৰিকা, ৰাছিয়া আৰু চীনে চন্দ্ৰৰ অৱতৰণ কৰাত সফলতা লাভ কৰিছিলে।